হেল্ল' বন্ধুসকল, আপোনালোকে কেনে আছে? সদায় নিচিনাকৈ ভালে আছে চাগে? মই সদায় নিচিনাকৈ ভালে আছোঁ। আৰু মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে গহপুৰ খবৰত অত্যন্ত সুখী মই, কিয়নো গহপুৰ খবৰে আমাৰ ঘৰত আহি পেলাই মোৰ যি ভিডিঅ' কৰি পেলাই মোক উৎসাহ দিলে আৰু আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়ালে, তাৰ বাবে মই গহপুৰ খবৰক অত্যন্ত শুভকামনা কৰিছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি পেলাই। আৰু তেওঁলোকৰ ফেচবুক পেজত চাব, গহপুৰ খবৰ বুলি মাৰিলে আপোনালোকে ফ'ল' কৰি দিব, 1 নম্বৰত ফ'ল' কৰি দিব আৰু ভিডিঅ'খন চাই থাকক তেওঁলোকৰ এই খবৰৰ। ভাবি পেলাই মই ধুনীয়াকৈ, মোৰ দাদা এজন আছে, তেখেতৰ লগত ধুনীয়াকৈ মই ডিপ্ল'মা কমপ্লিট কৰিলোঁ। এখন ক্লাছ কমপ্লিট কৰিলোঁ। ক্লাছ কমপ্লিট কৰাৰ পাছত গৈ মই কেতিয়াবা মই ভবা নাছিলোঁ যে এনেকুৱা সৰু সৰু কাম কৰিম বা ডাঙৰ কাম কৰিম, কেতিয়াও মই ভবা নাছিলোঁ। মই ভাবিছিলোঁ যে যেনেকুৱা আছোঁ তেনেকুৱাই থাকিম। তাৰপিছত গৈ লাহে লাহে যেতিয়া মানুহে চালে যে তুমি এইটো বনোৱা, তুমি এইটো বনোৱা, তো মই ভাবিলোঁ যে ঠিক আছে, আপোনালোকে কৈছে যিটো, কিয়নো মই অকণমান আৰ্থিকভাৱে অসুবিধাও হৈ আছে, তো সেইকাৰণে মই ভাবিলোঁ যে নাই, একচুৱেলি মই কি হ'ল, প্ৰথমত যেতিয়া মই শিকি আছিলোঁ, মোৰ গুৰু আছিলে, গুৰুৰ নাম নল'লেও বেয়া হয়, পৱন ঘোষ বুলি। তেখেতে মোৰ গুৰু হয়। আৰু তেখেতে যেতিয়া ভাস্কৰ্যৰ যি মূৰ্তি, দেৱী মাৰ প্ৰতিমূৰ্তিবিলাক বনায়, সেই প্ৰতিমূৰ্তিবিলাক বনোৱাৰ পাছত তেখেতে কি কৰে, এইবিলাক মণিমুকুতা আছে, গোটেইবিলাক পেলাই দিয়ে, মানে অলাগতিয়ালবিলাক। মই সেইবিলাক বুটলি আনি পেলাই ঘৰতে বনাওঁ। তাৰপিছত গৈ ঘৰৰো কিছুমান অকণমান অসুবিধা আছিলে, একচুৱেলি আমাৰ এইবিলাক বনাব নাপায় বুলি কয়। কিন্তু যেতিয়া মই ক্লাছ শিকিছিলোঁ, কৰিলোঁ, শিক্ষা গ্ৰহণ কৰিলোঁ এইটো লাইনত, তেতিয়া মই গম পালোঁ যে নহয়, এইটো লাইনত কৰিব পৰা যায়। তো তেতিয়াৰ পৰা মই এইবিলাক বনাবলৈ চেষ্টা কৰিলোঁ। প্ৰথম অৱস্থাত আপুনি পেঞ্চিলৰ কাম কৰিছিলে নেকি? প্ৰথম অৱস্থাত মই পেঞ্চিলৰ কাম কৰা নাই। প্ৰথম অৱস্থাত মই মাটিৰ কাম কৰিছিলোঁ, কিয়নো বহুত ভাল পাইছিলোঁ মই মাটিটো, মানে আই লাভ দিছ মাটি। মই এইটো বহুত ভাল পাইছোঁ কিয় কাৰণে, কেইটামান প্ৰডাক্ট দিয়া। তাৰপিছত মই তেতিয়া ধাৰণা কৰিলোঁ, যিটো ময়ো আৰ্থিকভাৱে যেতিয়া অসুবিধা, মোৰ চিত্ৰটোক যেতিয়া আগবঢ়াই লৈ যাব বিচাৰিছিলোঁ, তো এটা ভাল সুযোগ পালোঁ যেন পাইছোঁ। ইয়াৰ পৰাই মই এটা ধুনীয়াকৈ ইনকাম উলিয়াই পেলাই ধুনীয়াকৈ মোৰ চিত্ৰকলাটোক আগবঢ়াই লৈ যাব পাৰোঁ। সেইকাৰণে মই এইটো অৰ্ডাৰ চিষ্টেমত বনাইছোঁ, বিজনেছ লাইনত লৈ গৈছোঁ মই এইটোক। বালিপাৰাত যিহেতু আপুনি ব্যৱসায় আৰম্ভ কৰিছে বা বালিপাৰালৈ আপোনাৰ প্ৰডাক্ট গৈছে, গহপুৰত তেনেকুৱা ধৰণৰ কোনোবা স্থানত গৈছে নেকি? গহপুৰত মই তেনেকুৱা ধৰণৰ গহপুৰত যোৱা নাই। গতিকে প্ৰিয় দৰ্শকসকল, গহপুৰ খবৰৰ দৰ্শকসকলক আমি তেওঁৰ ফোন নাম্বাৰটো তেওঁৰ পৰা আমি জানিম, আৰু তেওঁৰ ফোন নাম্বাৰৰ যোগেদি যিসকলক এই ব্ৰাইডেলৰ প্ৰয়োজন হয়, তেওঁলোকে এইজন শিল্পীৰ লগত যোগাযোগ কৰিব পাৰিব। আপুনি আপোনাৰ ফোন নাম্বাৰটি কৈ দিয়ক। 6003663655। আপোনাৰ ঠিকনাটো কৈ দিয়ক। ঠিকনা আপোনাৰ গহপুৰ বকুল নগৰ, একচুৱেলি বকুল নগৰটো নতুনকৈ হৈছে, গহপুৰ টঙনাগাঁও 3 নম্বৰ ৱাৰ্ড, বকুল নগৰ বুলি কোৱাৰ পাছত তাত ক'লেই হ'ল যে অমিত আৰ্টৰ ঘৰ কোনটো, দেখাই দিব। হয়, এয়া গহপুৰ ষ্টেচন ৰোডত পৰে। আমাৰ গহপুৰ মূল টাউনৰ পৰা ষ্টেচনলৈ যিটো অহা ৰাস্তা, সেই ষ্টেচনলৈ অহা ৰাস্তাতে বকুল নগৰ আছে। গতিকে বকুল নগৰৰ এইজন যুৱশিল্পীক আজি গহপুৰ খবৰৰ মজিয়ালৈ আগবঢ়াই দিলোঁ। ইমান সময় গহপুৰ খবৰৰ এই অনুষ্ঠানটি চাই থকাৰ বাবে প্ৰতিজন দৰ্শকক আমি ধন্যবাদ জনাইছোঁ। চাই থাকিব গহপুৰ খবৰ, শুদ্ধ আৰু সত্য নিৰপেক্ষ বাতৰিৰ বাবে। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবৰ বাবে আপোনালোকে ফেচবুকত গহপুৰ খবৰত চকু ৰাখক আৰু গহপুৰ খবৰখনক আপোনালোকে আগুৱাই লৈ যাওক। গহপুৰ খবৰখনক আপোনালোকে ফ'ল' কৰক আৰু এই সম্পূৰ্ণ ভিডিঅ'টো গহপুৰ খবৰতে একমাত্ৰ পাব বুলি মই আশা কৰিছোঁ। আৰু গহপুৰ খবৰত পাব। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।